যদি কেৱল প্ৰডাকশ্যনত পইচা খৰচ কৰি প্ৰমোশ্যনৰ নামত একো খৰচ নকৰে তেন্তে ফিল্মখন যিমান ভাল নহওক কিয় বক্স অফিচত ভাল প্ৰদৰ্শন কেতিয়াও কৰিব নোৱাৰে। আৰু যদি আপুনি প্ৰডাকশ্যনৰ লগে লগে প্ৰমোশ্যনতো সিমানে পইচা খৰচ কৰে, সিমানে মানে অলপ কম, তেন্তে ফিল্মখন যিয়ে যেনেকুৱা নহওক কিয় এটলিষ্ট এসপ্তাহ বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব। ডক্টৰ বেজবৰুৱা ইয়াৰে অন্যতম এক উদাহৰণ। ষ্টৰিটো কেনেকুৱা পিছত ক'ম, বাট ডক্টৰ বেজবৰুৱা 2ৰ কাৰণে প্ৰায় 1 কোটি টকা প্ৰমোশ্যনৰ নামত খৰচ কৰিছিল। ইমানতো 200মান অসমীয়া চিনেমা ওলাই যাব 1 কোটিত, ইহঁতে প্ৰমোশ্যনৰ নামতে ইমান খৰচ কৰিছে। এতিয়া মই আপোনালোকক ক'ম ডক্টৰ বেজবৰুৱা 2 চাই মোৰ কেনেকুৱা লাগিল, মোৰ পাৰ্চনেল অপিনিয়ন এইটো। আপোনালোকৰ লগত যদি মোৰ মন্তব্যটো মিলে তেন্তে লাইক এটা মাৰি দিব, আৰু যদি মন্তব্যটো নিমিলে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছিল ডক্টৰ বেজবৰুৱা 2 চাই। আৰু এটা কথা, ছাবস্ক্ৰাইবটো কৰি দিব। ডক্টৰ বেজবৰুৱা 2ৰ ষ্টৰিটো থ্ৰিল, ছাছপেন্স আৰু টুইষ্টেৰে ভৰপূৰ, যিয়ে আপোনাক চিনেমাখনত ধৰি ৰাখিব, বৰ নকৰে কেতিয়া। প্ৰথমতে কয় ইয়াৰ স্ক্ৰীন প্লেৰ বিষয়ে। স্ক্ৰীন প্লে একদম টাইট ৰাখিছিল, মানে মেইন ষ্টৰিটোৰ চাৰিওফালে চিনেমাখন ঘূৰি থাকে, অযথা কোনো চিন নাই, এক্সট্ৰাকৈ কোনো চিন টানি দীঘল কৰা নাই, এক্সট্ৰা ৰোমান্টিক চিনছ বা তেনেকুৱা কোনো ধৰণৰ অযথা চিন দি কিনে চিনেমাটো লাম্বা কৰা নাই। যিমানখিনি লাগে সিমানখিনি আছে, একদম টাইট ৰাখিছে স্ক্ৰীন প্লে। আৰু স্ক্ৰীন প্লে টাইট ৰখাৰ কাৰণে দৰ্শক মানে বৰ নহয়, ষ্টৰিটোৰ লগত কানেক্টেড হৈ থাকে, দৰ্শকেও আমনি নাপায়। চিনেমাখনৰ চিনেমাটোগ্ৰাফি ঠিকে হৈছে, বাট ডাইৰেকশ্যন, আৰু এটা কথা ক'ব লাগিব, ডাইৰেকশ্যনটো একদম ধুনীয়া হৈছে। তো চিনেমাখন ডাইৰেক্ট কৰিছে ৰাজদ্বীপে, আৰু মোৰ পাৰ্চনেলি কওঁ ডাইৰেকশ্যন চাই মোৰ বহুত ভাল লাগিছে, আৰু ইয়াৰ এডিটিংটো বহুত ভাল হৈছে। আৰু ইয়াৰ এটা মোৰ পাৰ্চনেল এটা বস্তু বহুত ভাল লাগিছিল, ইয়াৰ কাটছবোৰত কোনো ধৰণৰ এক্সট্ৰা চিন এড কৰা নাই, যাৰ কাৰণে ষ্টৰিটো যিটো গতিত চলি আছিল সেইটো গতিতে চলি থাকে। ষ্টৰিটো মাজতে ক'তো থমকি নৰয়, ধুনীয়াকৈ চলি থাকে কণ্টিনিউৱাছলি। এই চিনেমাখনত অভিনয় কৰিছে আদিল হুছেইন ছাৰ, জুবিন দা, সিদ্ধাৰ্থ গোস্বামী, কিং গোস্বামী ঘূৰি নাহে, আৰু আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ নিপন গোস্বামী ছাৰ। অভিনয়ত আদিল হুছেইন ছাৰে নিজৰ যিটো চৰিত্ৰ ডক্টৰ বেজবৰুৱা, সেইটো চৰিত্ৰক একদম কেমেৰাৰ সন্মুখত ফুটাই তুলিছে, পাৰফেক্টলি প্লে কৰিছে। আৰু জুবিন দাৰ যিটো কেৰেক্টাৰ আছিল মহাদেৱ বৰবৰুৱা নামৰ, জুবিন দাই নিজৰ কেৰেক্টাৰটোক একদম ডাঙৰ স্ক্ৰীণত ধুনীয়াকৈ উপস্থাপন কৰিছে, একদম ফুটাই তুলিছে। আৰু সিদ্ধাৰ্থ নিপন গোস্বামী তেখেতেও ঠিক ঠাক এক্টিং কৰিছে, কিন্তু মই ভাবোঁ তেখেতৰ জেগাত মানে তেখেতৰ ঠাইত আৰু বহুত ভাল অপশ্যন আছিল অসমত, আৰু বহুত ভাল চইচ আছিল। এইটো মোৰ মতামত দেই, আপোনালোকৰ মতামত বেলেগ হ'ব পাৰে, কিন্তু মই পাৰ্চনেলি ভাবোঁ তেখেতকৈ আৰু ভাল বেটাৰ চইচ আছিল। আৰু কিং শৰ্মা, চৰি, আৰু কিং গোস্বামী, তেখেতৰ এক্টিংটো মোৰ অলপো পচন্দ নহ'ল। কিয় বা চিনেমাখনত তেখেতক লৈছিল মই এতিয়ালৈকে ধৰিবই নোৱাৰিলোঁ। তাই প্ৰতিটো মুহূৰ্তত যেতিয়া স্ক্ৰীণত আহিছিল বেয়া বৰ কৰিছিল, প্ৰথম কথা। আৰু 5 মিনিটৰ পৰা 10 মিনিট সময় যদি বেছি সময় থাকিল হয় চিনেমাখনত তাইৰ স্ক্ৰীণ টাইম, একদম সঁচাই কৈছোঁ গোটেই চিনেমাখন বৰবাদ কৰি দিলে হয়। ভালে কৰিছে, অলপমান টাইম আছিল। কিন্তু জুবিন দাৰ এক্টিং একদম শলাগ ল'বলগীয়া আছিল। আজিলৈকে মই যিমান জুবিন দাৰ চিনেমা চাইছোঁ, তেখেতক অভিনয় কৰা যিমানবোৰ চিনেমা চাইছোঁ, এই আটাইবোৰতকৈ মোৰ এইখনত জুবিন দাৰ এক্টিং পাৰ্চনেলি বহুত বেছি ভাল লাগিছিল। আৰু আমাৰ মৰমৰ শ্ৰদ্ধা নিপন গোস্বামী ছাৰ, তেখেতৰ এইখন অন্তিম মুভি আছিল, তেখেতে অন্তিম মুভিত এক্টিং কৰি গৈছে। তেখেত য'তেই থাকক তেখেতে ভাল ঠাইত থাকক, তাৰে কামনা কৰিছোঁ। এতিয়া আকৌ অলপ বেয়া লগাখিনি, ভাল লগাখিনিতো ক'লোৱে, এনেকুৱা নহয় মানে পাৰফেক্ট হৈছে, বেয়াও হৈছে, 2-এটা বেয়া দিশো আছে। ইয়াৰ মানে যিটো একদম ডাইৰেক্ট চকুত বজিল মোৰ, প্ৰথম কথা ইয়াৰ ক্লাইমেক্সৰ সময়ত যিটো টুইষ্ট আহিছিল ভাল লাগিছিল চাই, বাট টুইষ্টটো না প্ৰেডিক্টেবল আছিল, মানে আপুনি গম পাই যাব আগতে এনেকুৱা কিবা এটা ঘটিবলৈ যাই আছে। আৰু কাহিনীটো প্ৰথমৰ পৰা যি ধৰণে বিল্ড আপ কৰি লৈ গ'ল এটা হিউজ লেভেলত, মানে আস্তে ছাছপেন্স বঢ়াই বিল্ড আপ কৰি ইমান ডাঙৰ লেভেলত যায়, ক্লাইমেক্সটো সৰু কৰি দিলে, মানে বহুত সৰু কৰি দিলে। মানে ষ্টৰি যেনেকৈ লৈ যাই আছিল সেইটো হিচাপত ক্লাইমেক্সটো নহ'ল, ক্লাইমেক্সটো আৰু অলপ গ্ৰেণ্ড লেভেলত হ'ব লাগিছিল, তেতিয়া জাষ্টিফাই কৰিলে হয় ষ্টৰিটো। আৰু ইয়াৰ এটা অলপ দুৰ্বল পইণ্ট আছিল ষ্টৰিটো ভাল আছিল, ছাছপেন্স, থ্ৰিল, টুইষ্ট সকলো আছিল, বাট আপুনি যদি
অলপ বেছিকৈ চিনেমা চাই মোৰ দৰে লাগাতকৈ বেছিকৈ নন ষ্টপ চিনেমা চাই থাকে তেন্তে আপুনি ষ্টৰিটো মাজমানৰ পৰা প্ৰেডিক্ট কৰি ল'ব পাৰে প্ৰেডিক্ট কৰি ল'ব মানে অনুমান এটা কৰি ল'ব পাৰিব কি হ'বলৈ যাই আছে আৰু দুখৰ কথা আপুনি ভাবক প্ৰতিটো কথা সঁচা হৈ যাব মানে আপুনি ধুনীয়াকৈ অনুমান কৰি লৈ ল'ব পাৰে ষ্টৰিটো মানে এইটো অলপ দুৰ্বল পইণ্ট আছিল চিনেমাখনৰ বাকী অভাৰঅল চাব গ'লে চিনেমাখন এখন সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী চিনেমা আপুনি সপৰিয়ালে যাই চাব পাৰিব অলৰেডি হাউচফুল যাই আছে প্ৰতিটো শ্ব' মানে বহুত ভাল পাই আছে মানুহে একচুৱেলি লাগে এনেকুৱা চিনেমা আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি উঠিবলৈ হ'লে এনেকুৱা কমাৰ্চিয়েল ফিল্ম লাগিব আমাক আৰ্ট ফিল্মে এৱাৰ্ড আনি দিব বাট যদি এটা ইণ্ডাষ্ট্ৰি খাৰা কৰিব লগা হয় তেতিয়াহ'লে বক্স অফিচ হিট লাগিব আৰু বক্স অফিচ হিট আৰ্ট ফিল্মে দিব নোৱাৰে কমাৰ্চিয়েল এণ্টাৰটেইনিং চিনেমা লাগিব আৰু এইখন তেনেকুৱা এখন সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী চিনেমা হয় বাকী চিনেমাখনে মুক্তিৰ 2 দিনতে 1 কোটি টকাৰ ব্যৱসায় কৰিছে যিটো ৰেকৰ্ড অসমীয়া চিনেমা হিচাপে তো যাওক আপোনালোকে চিনেমাখন চাওক আৰু যদি চিনেমাখন চাইছে কেনেকুৱা লাগিছে মোক জনাওক আৰু যদি চোৱা নাই তেন্তে ৰখি কি আছে যাওক নহ'লে টিকেট নাপাব আৰু শেষত এটা কথাই কওঁ যদি ভাল লাগিছে লাইক এটা মাৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব এইখিনি মোৰ ডক্টৰ বেজবৰুৱা চাহেবৰ মন্তব্য আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ এৰিছোঁ